ওয়েলকাম টু ধলং পলং চেনেল আপোনালোকক আকৌ একবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া মোটামুটি টাইম হৈছে 3:10 মান হৈছে। আজি মই আৰু মায়ে মহামায়া মন্দিৰত যাম। গতিকে এতিয়া আন্ধাৰে আছে, বাছখন তাৰমানে সোনকালে যাব, তেতিয়া ৰাতিপুৱা পাম যায়। গতিকে অলপমান আগেটাকে যাব লাগিব আজি। গতিকে যাই আছোঁ, আপোনালোকক আপডেট দি থাকিম, চব দেখাই যাম। ব্লগটো শেষক লাগি চাই থাকিব। ধন্যবাদ। ৰাইজ এতিয়া এইফালে বাছত উঠিলোঁ, মোটামুটি ৰাতিপুৱা 3:30 মান হৈছে এতিয়া। কিন্তু মানুহ আহি পোৱা নাই গোটাই নহয় ধৰক, বেছিভাগে মানুহ আহি পোৱা নাই। মই আছোঁ আৰু মায়ে আহিছে আৰু দুটামান আছে। এতিয়া চবেই কিজনী সাৰ পোৱা নাই, কাপোৰ চাপোৰ পিন্ধি আছে কিজনী। এতিয়া চাওকচোন, বাছখন বঢ়িয়া লাগছে, একদম কালাৰিং লাইট চাইট লগাই দিছে, ধুনীয়া লাগছে বাছখন। এতিয়া চবখিনি আহিলে আৰু যাত্ৰা আৰম্ভ কৰোঁ আৰু শোভাযাত্ৰা আৰম্ভণি কৰোঁ আৰু গোটেইখিনি মানুহ আহিলে দিয়ক, ব্লগটো চাই থাকিব। এতিয়া মায়ে আহিছে, দেখিছেনে মোবাইলটো হাতত লৈ পেলাই পূৰা লেকচাৰত লাগছে, কেইটামান মানুহ আহি পাইছে। এতিয়া পূৰা লেকচাৰ মাৰি আছে ইয়াতে একদম। এতিয়া বাকীখিনি আহি পোৱা নাই, ৰ'ব আহি আছে, ৰখি আছোঁ মই ইয়াতে। এতিয়া বাছত এনেকৈ বহি আছোঁ, গোটেই মানুহখিনি আহি পোৱা নাই। বহুত টাইমে ৰখিলোঁ, মোটামুটি ধৰি লওক 1 ঘণ্টামান টাইম বাছত বহিলোৱে, মানুহ আহি পোৱা নাই। কি বা ওলাই থাকোঁতে তিৰি মানুহৰ কথা না, ওলাই থাকোঁতে বহুত টাইম খেদ একদম, মানে আহিব লাগে, উঠিব লাগে, মেকআপ কৰিব লাগে, কিমান কি ৰাইজ চব আছে। এনেকৈ উঠলোঁ এতিয়া গাড়ীত, ইফালে মোটামুটি আহিলোঁৱেই 5 কিলোমিটাৰমান আহিলোঁৱেই, 5-6 কিলোমিটাৰমান এনেকৈ আছে চব। ৰাতিপুৱা মোটামুটি 5:20 মান হৈছে, ৰাতিপুৱা অলপ পোৱা হৈছে আৰু যাই আছোঁ। আমাৰ যাত্ৰা চলি আছে, এতিয়া ৰাতিপুৱা মোটামুটি ভালকৈ ৰাতিপুৱা লওঁ এতিয়া। আৰু এতিয়া যাই আছোঁ, ব্লগটো চাই থাকক। এতিয়া যাই নলবাৰী পাইছোঁ। আমাৰ মানে ৰখি বেছি হ'ল না, সেইকাৰণে অলপমান দেৰি হ'ল। এতিয়া নলবাৰী পাইছোঁ দিয়ক, যাই আছোঁ। কেনে অনুভৱ? এই ভাল আৰু জাৰ্ণি খুবেই ভাল। পূজাৰ বতৰ, তাতে অকণ বৰষুণ পৰি আছে, খুবেই এক মনোৰম আমাৰ পৰিৱেশ। দুৰ্গা পূজাৰ এই গোটেইসমূহ অসমবাসীলৈ তথা সমূহ ভাৰতবৰ্ষৰ হিন্দু ধৰ্মাৱলম্বী লোকলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ভাৰতৰ বাহিৰত যিসকল প্ৰৱাসী ভাৰতীয়ই তথা বাংলাদেশতো দুৰ্গা পূজা কৰি আছে, তেখেতসকললৈ এই চেগতে আমি অসমৰ তৰফৰ পৰা ধন্যবাদ তথা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজ চবে টোপনি মাৰি আছে, আইতাক চাওকচোন, আইতাক আমাৰ টোপনি মাৰি আছে। পালোঁ আহি কি পালোঁ গম পোৱা নাই ৰ'ব, আহি আছোঁ। এতিয়া অলপমান ৰখিলে গাড়ীখন, মানে এতিয়া সেই সৰু ল'ৰা এটা আছে, তাৰ বোলে পেচাব কৰা লাগছি, অলপমান ৰখিলে গাড়ী। অলপ আগত যাই পেলাই চাহ খাব লাগিব। মোটামুটি আহিলোঁ দিয়ক, 1.5 ঘণ্টামান টাইম আহিলোঁ। এতিয়া আৰু কিমানমান বাকী আছে, মোটামুটি আৰু 1 ঘণ্টামান পিছত পাম চাগে। যাই আছোঁ, চাই থাকক ব্লগটো। কি হে কি হৈছে? ক'ব যোগে জয় মহামাই, জয় মহামাই। কি কৈছ এতিয়া? ফ্ৰী দে, বাকী চব ফ্ৰী, পইচাটো তই দে। বাইদেউ হিচাপ নিকাচ দেখি আছে, ঠিকে চলি আছে? হিচাপ চিচাপ ঠিকে চলি আছে একদম? চবে পইচা দিছি না? দি আছে ন? দি আছে, লিখি আছো। ঠিক আছে। এতিয়া অলপমান নেচাৰটো আপোনাক দেখাই দিছোঁ চাৰিওফালৰ। বাপৰে ধুনীয়া বতৰটো, কিন্তু যদি ৰ'দো নেদে, এনেকৈ যদি থাকে বতৰটো, দুৰ্গা পূজাত মজা লাগিব। কিন্তু বতৰটো কালাৰটো ধুনীয়া হৈছে একদম, বৰষুণ যোৱাৰ পিছত। এতিয়া মানে আৰু বৰষুণ দিব নালাগে আৰু, এতিয়া এনেকৈ থাকিলেও কথা নাই আৰু, ৰ'দ নিদিলেও কথা নাই, কিন্তু এনেকৈ থাকক আৰু, বৰষুণ দিব নালাগে আৰু। আহি এখন পাৰ্ক পালোঁ, মানে এখন পাৰ্ক বনাই থকা হৈছে, মাল্টি নেশ্যনেল পাৰ্ক। ইয়াতে তাৰমানে এখন ডাঙৰ পাৰ্ক হ'ব, মাল্টি নেশ্যনেল। ৰাইজ মোটামুটি বহুত দূৰ আহিলোঁ দিয়ক, 8 ঘণ্টামান থকা বুলি কৈছোঁ নহয়, কিন্তু আমি আৰু 1.5 ঘণ্টামান আহি গ'ল, আৰু 1.5 ঘণ্টামান চাগে যাব লাগিব। বহুত দূৰ হয় আমাৰ ঘৰৰ পৰা। এতিয়া অলপ চাহ খাব সোমাইছোঁ ইয়াতে হোটেলত। এতিয়া অলপ চাহ তাহ খাই লওঁ, আকৌ খোৱাই নাই ৰাতিপুৱাৰ পৰা, অলপ চাহ তাহ খাই লওঁ, তাৰপিছত আৰু জাৰ্ণি কৰিম, আৰু যাম। এতিয়া চবেই চাহ খাব, চব সোমাই আছে হোটেলত, চবেই চাহ খাব এতিয়া। তাকেতো কেনে লাগছে খাই? কি খাইছ এইটো? কালাকান হয় না? হ'লেও তোমাৰ দাঁতকেইটা কিন্তু গজা নাই দিয়া। এই কেনে মিঠাইটো কেনে লাগছে খাই? ভাল না? ফুলিন্দা
টিম্যান টিম্যান এসো দুর্গা পূজা চাহ খাওঁ দুর্গা পূজা জিলেপিটো লাগছিল জিলেপি নাই কিন্তু টিম্যান আমার আজি আজি টিম্যান আজি আজি জয়েন করছি নতুনকে জয়েন করছি খাইলে 2000 টকা দিব মাহত অৱশেষত আহি বহুত কষ্ট বহুত সময়ৰ পিছত আহি পালোঁ আমি মহামায়া মন্দিৰ গতিকে এতিয়া আপোনালোকক সকলো মহামায়া মন্দিৰত দেখাম চাই থাকিব দেখাই যাম এতিয়া আহি পালোঁ মাত্ৰ মন্দিৰত দেখাই আছোঁ আপোনালোকক অপেক্ষা কৰা অলপ জেগাবোৰ দেখাই দিছোঁ এইটো পুখুৰী তাতে চাগে গা ধুব পাৰি চাগে এই পুখুৰীটোত এইটো বহুত ধুনীয়া পুখুৰী চাওকচোন কি ধুনীয়া পুখুৰী জেগাগিলা চাওকচোন কি মজা জেগা কি ফেণ্টাষ্টিক জেগা ষ্টেণ্ডিং আণ্ডাৰফুল কি জেগা এইবিলাক এতিয়া থাল এখন ল'লোঁ থালত নাৰিকল আছে কাপোৰ আছে এনেকৈ লৈ পেলাই ধূপ চুপ লৈ যাই আছোঁ দৰ্শন কৰিব মন্দিৰটো অলপমান ভালকৈ দেখাই দিছোঁ মন্দিৰটো তাৰমানে বঢ়িয়া ধুনীয়া মন্দিৰ এনেকৈ মানুহ শাৰী পাতি আছে ছাতি দিবৰ কাৰণে আৰু ঠগি দিবৰ কাৰণে লাইন পাতি আছে সকলোৱে এইটো মন্দিৰ ইয়াতে বহুকেইটা মন্দিৰ আছে এটা মন্দিৰ তাত এটা মন্দিৰ আছে এনেকৈ বহুকেইটা মন্দিৰ আছে এনেকৈ এইবিলাক আৰু মন্দিৰৰ পৰিৱেশ আৰু ভিতৰৰ ধুনীয়া একেবাৰে সুন্দৰ পৰিৱেশ মহামায়া মন্দিৰটো ভালকৈ আপোনালোকক একবাৰ দেখাই দিছোঁ এইটো মেইন মন্দিৰ ইয়াতে মানে ঠগি দিবৰ কাৰণে চবেই লাইন পাতি আছে চাকি তাকি জ্বলাই আছে আমাৰ মায়ো লাইনত থিয় হৈ আছে সেইটো এনেকৈ আছে একবাৰ দেখাই দিছোঁ পৰিৱেশটো বহুত খুবেই ভাল আৰু পৰিৱেশটো চাওকচোন কি মচনত খাই আছে সাংঘাতিক মচন চাওক কল লাগে সিহঁতক পুৰা মাৰি আছে আজি টপা টপ মাছি পেট ফুল হৈ গৈছে চাওকচোন তুলটো গৈছে পেট তথাপিতো মাৰিব এৰা নাই আপোনালোকক অলপ মন্দিৰৰ ভিউটো দেখাব চেষ্টা কৰি আছোঁ চাই থাকিব ভিডিঅ'টো অলপমান ভিউটো চাওকচোন কি ধুনীয়া এটা পৰিৱেশ মানে কিবা এটা বেলেগ আত্মশান্তি পোৱা যায় কি ধুনীয়া পৰিৱেশ এইটো যে আছে ইয়াতে এইটো যে পিণ্ডটো যে আছে ইয়াতে এইটো মানে কি মানে এইটো মই মানে কি নমস্কাৰ সবকে নমস্কাৰ জনাইছোঁ এইটো মহামায়া মন্দিৰত এইটো যজ্ঞকুণ্ডত চণ্ডীপাঠ চলি আছে গোটেই নৱৰাত্ৰত চণ্ডীপাঠ চলি পেলাই কালি নৱমী দিনা এইটো পূৰ্ণাহুতি হ'ব 1000 চণ্ডীপাঠ হৈ আছে ইয়াত দূৰৰ পৰা বামুণবিলাক মাতি পেলাই এইটো আমাৰ বিশ্বনাথ চাৰিআলি মহৰ্ষি আশ্ৰম বৃন্দাবন অযোধ্যা তাৰ পৰা আহি পেলাই ইয়াত আমি 14জন বামুণে ইয়াত চণ্ডীপাঠ কৰি আছোঁ কালি এইটো সম্পূৰ্ণ পূৰ্ণাহুতি হ'ব চবেই নিজে আহিব পাৰিব গতিকে এইটো কেতিয়াৰ পৰা পাঠ কৰি থকা হৈছে এইটো আউঠি দিনা প্ৰতিপদা আউঠি দিনাখন ঘৰ স্থাপনা কৰাৰ পাছত প্ৰতিপদা দিনাৰ পৰা পাঠ আৰম্ভ কৰা হৈছে আৰু নৱমীৰ দিনা শেষ হ'ব কালি নৱমী দিন অহাকালি নৱমী দিনাখন কালি পূৰ্ণাহুতি হ'ব ইয়াত আচ্ছা ঠিক আছে ঠিক আছে ধন্যবাদ ইয়াত আমাৰ এই আচাৰ্য যেনেকৈ কৈছে মানে শক্তিপীঠ হয় এইটো শক্তিপীঠতে আহে আমাৰ ভগৱান এই কামাখ্যাৰ মানে ভগিনী মহামায়া হয় গতিকে আমি ইয়াত প্ৰত্যেক বছৰে আহি থাকোঁ বছৰত 4টা যে গুপ্ত নৱৰাত্ৰ হয় এই নৱৰাত্ৰ কৰিবলৈ আহোঁ আপোনালোকে কেতিয়া আহিছিল আমি আহিছিলোঁ প্ৰতিপদা দিনা ক'ৰ পৰা আহিছে আমি আহিছোঁ বিশ্বনাথ চাৰিআলি মহৰ্ষি বেদ বিদ্যালয় মানে আশ্ৰম হয় বিদ্যালয়ৰ পৰা আহিছোঁ মানে তাত শিক্ষা প্ৰদান কৰা হয় আগন্তুকলৈকে আহি থাকোঁ এইটোৱে ঠিক আছে লগ পাই ভাল লাগিল জয় মাতা কেনেকুৱা অনুভৱ কৰিছে বহুত ভাল লাগিছে গুৱাহাটীৰ পৰা আহি আছোঁ হয় এই প্ৰথমবাৰ নে আগতে আহিছিল প্ৰথম পৰা আহিছোঁ ফেমিলি আহিছোঁ প্ৰথম পৰা আহিছোঁ ভাল লাগে মন্দিৰটো ন বহুত মানে পৰিৱেশটো ধুনীয়া পৰিৱেশ এটা ধুনীয়া পৰিৱেশ আজি দুৰ্গা পূজা চলি আছে গতিকে চলি আছে মনৰ এটা ইচ্ছা আছিলে আহিম বুলি পেলাই ৰাতিপুৱা 6টা বজাতে আৰম্ভ কৰিছোঁ খুব বৰষুণ দি আছে আহি পাইছোঁ বৰষুণৰ মাজে মাজে হ'লেও মাজে মাজে আহি পেলাই এতিয়া বতৰটো ভাল পাইছোঁ এতিয়া ধুনীয়া পৰিৱেশটো ধুনীয়া কৰিছে ন বতৰটো হয় ঠিক আছে মহামায়া এইটো মেইন মন্দিৰ এইটো মূৰ্তিটো মহামায়াৰ এইটো চাওকচোন মানে ধুনীয়া একদম ধুনীয়া লাগছে আৰু লাল কালাৰটো বেছি প্ৰিফাৰ কৰে সেইকাৰণে মন্দিৰটো লাল মহামায়াৰ মূৰ্তিটো লাল হৈ আছে চাওকচোন কি ধুনীয়া গাছ কি ডাঙৰ গাছ তাতে চবেই কাপোৰ বান্ধি থৈ দিছে ইয়াতে কাপোৰ মানে ইয়াতে ৰঙা কাপোৰটো চবেই বান্ধে মানে ইয়াতে ভগৱানক ভক্তি কৰি
শিৱ বাবাক ভক্তি কৰি ইয়াতে তাৰমানে চবেই কাপোৰ বান্ধে। কিমান কাপোৰ আছে চাওকচোন, কিমান কাপোৰ আছে। আমিও এখন বান্ধো, মায়েৰো মই ইয়াতে যাই আছোঁ। এতিয়া পাহাৰ বগা হান লাগি আছে, অলপমান পাহাৰৰ ওপৰত তাৰমানে মন্দিৰটো, গতিকে আমি বগে বগে যাই আছোঁ। দুৰ্গা মন্দিৰ আহি পালোঁ। এইটো আচলতে হনুমান মন্দিৰ বুলি ভাবছিলোঁ, কিন্তু হনুমান মন্দিৰ নহয়, দুৰ্গা মন্দিৰ। চাওক মা দুৰ্গা, তাই সেৱা জনাইছোঁ মা দুৰ্গা। দিয়ে থাকো ফটো মারেন জল আছে হাত ধন এখন কেনেকুৱা খাইছি আৰু দেখোন দুটা জল আছে হাত ধন খাইছি কেনেকুৱা কচোন, হাতত কেনেকুৱা খাইছি চাওকচোন। এতিয়া আমি পূজা চূজা কৰিলোঁ, মানে সেৱা চেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ ভগৱানৰ মহামায়াৰ। তাৰপিছত এনেকৈ ভোগ চুক খালোঁ। এতিয়া আমি আৰু ঘৰত যাম, আৰু এতিয়া মোটামুটি শেষে কৰিম ব্লগটো। আৰু এতিয়া ঘৰত যাম, ঘৰত যোৱা অলপ দেখুৱাই আছোঁ। আমি খোৱা লোৱা হৈ গ'ল, এতিয়া অলপমান ভিডিঅ' কৰা নাই, দেখুওৱা নাই কিছুমান। আপোনালোকক মন্দিৰৰ চাৰিওফালটো দেখুৱাইছোঁৱেই। আৰু এতিয়া আমি ঘৰত যাম, আৰু মোটামুটি এতিয়া বাছ আছে ৰখি, তাতে বাছত উঠি যাব লাগিব, আৰু যাওঁতেও মোটামুটি 4 ঘণ্টা 5 ঘণ্টা লাগিব। গতিকে যাই আছোঁ, আপোনাৰ ব্লগটো চাই থাকক, টিল দেন চাই থাকক। এতিয়া এটা বেলেগ মন্দিৰত সোমাই অলপ মহামায়াৰে মন্দিৰ এটা বেলেগ জেগাত, এটা দুৰ্গা পূজা হৈ আছে বোলে। চাওঁ কি হৈ আছে, লেটছ চি, ওপৰত যাই চাওক, চাই লওঁ। এইটো পৃথিৱীৰ বজাৰত সুখ কিনিব পোৱা যায়, শান্তি কিনিব পোৱা নাযায়। ধুনীয়াকৈ আছে। জোতালৈ নুসুমাব, জোতালৈ নুসুমাও, সুধা যাই আছোঁ আমি। গছ মানুহৰ পৰম বন্ধু। বাহ, বান্দৰ আছে, বান্দৰটো থাকবো ইয়াতে। এইটো চাওকচোন, কি প্ৰকাণ্ড দানৱ, প্ৰকাণ্ড দানৱ, যাক কৃষ্ণই মাৰি পেলাইছিল। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। মোটামুটি 5টামান বাজিল, 5:10 মান হ'ল। ঘৰ যাই পাওঁতে মোটামুটি 10:30 বাজিব চাগে। এতিয়া আৰম্ভ কৰিছোঁ, আৰু যাই আছোঁ। এতিয়া যাত্ৰা চলি আছে আমাৰ। এতিয়া মোটামুটি ৰাতি হ'ল 7টামান বাজিল। এতিয়া যাই আছোঁ এনেকৈ ঘৰ অভিমুখে, আৰু যাওঁতে টাইম লাগব। ঘৰত যাই পাই যদি টাইম হয়, একবাৰ পূজাও চাব যাব লাগব, কথা আছে। গতিকে চাই থাকিব ব্লগটো, আৰু শেষৰ পৰা আছি দিয়ক, আৰু লাহে লাহে আৰু শেষ কৰিম ব্লগটো। এতিয়া আহি আধা বাটত আমি এতিয়া হোটেলত সোমালোঁ, ৰেষ্টুৰেণ্টত। এতিয়া এইটো মলাই চমচম খাম ৰ'ব, মলাই চমচম আৰু চাই আহি আছে। মোৰতো চাহটো বৰ্তমান আনা আহি আছে, তাতে চাহটো খাওঁ, খাই লওঁ, অলপমান পেট পূজা কৰিব লাগে, আৰু কৰি লওঁ অলপ পেট পূজা। আহি বৰপুলত বেয়াকৈ ফাঁচিছোঁ। এখন গাড়ী ক'ত ঘুমাইছে চাওকচোন, ক'ত ৰাস্তাত থৈ দিছে গাড়ীখন। এই ৰাস্তাত থোৱা গাড়ীখনৰ কাৰণে এতিয়া জাম লাগছি, এতিয়া বেক কৰিব লগা হৈছে গাড়ীখন। এতিয়া চাওঁ ৰ'ব, যাই আছোঁ, ঘৰ পামেই আৰু বেছি দূৰ নাই, আৰু 4 কিলোমিটাৰ আছে ঘৰক লাগি। ঘৰ পামেই আৰু আহি পালোঁ দিয়ক কিবাকৈ। জুচ কমি গৈছে নেকি 3 কিলোৰ? আগবাৰ হাতা ভাৰক জোৰক, জয় মহামায়া। কালি আহি পাওঁতে মোটামুটি 10টা 10:30 মান বাজে। কালি মহামায়া মন্দিৰৰ পৰা আহি পাওঁতে বহুখিনি দেৰি হ'ল, ভাগাৰো ধৰিছে, লগতে দেৰিও হৈছে। গতিকে কালি ব্লগটো আৰু শেষ নকৰিলোঁ। আজি ইয়াৰ পৰা লৈছোঁ বিদায়। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম। চাই থাকিব।